বিস্মিতা কোৱা তোমাক সাঁথৰ এটা সুধিম দেই। সোধা এনেকুৱা কি বস্তু আছে মানুহে শুবলৈ যাওঁতে খুলি থৈ যায়? মই নাজানিম দেই, তুমি জানা নি? ময়ো নাজানো, আপোনালোকে যদি জানে টপককে কমেণ্ট এটা কৰি থৈ যাব দেই। কৈ দিব দেই কি হ'ব। আৰে তহঁতি যদি নেজানোৱেই লোককনো কিয় সুধি থাকিব লাগে সাঁথৰটো? তই জানো নি? ময়ো নাজানো, আপোনালোকে জানে যদি কৈ দিয়ক। আৰু সাঁথৰ এনেকুৱা সাঁথৰ বিচাৰিলি মানে পৃথিৱীত সাঁথৰ বিচাৰিয়ে নাপালি তহঁতি। হা, ৰাতি মানুহে শুবলৈ গ'লে কি খুলি যায় সেইটোহে সাঁথৰ বিচাৰি পালি। তহঁতি ইমান জ্ঞানী ইমান গুণী জ্ঞানী মানুহবিলাকে আমাৰ ইনষ্টাগ্ৰামটোত ভিডিঅ' বনাই মানে ক'বলৈ বাকী নাই। ইহঁতৰ নিচিনা গুণী জ্ঞানী মানুহেই নাই। ৰাতি শুলে মানে মানুহে কি খুলি শুবলৈ যায় সেইটোৱে সাঁথৰ পালে বিচাৰি। তহঁতি এক নম্বৰ নটি বাৰেঘৰি হয়। कैसा लगा मेरा मजाक? হেল্ল' মৰমৰ কলিজাসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো ভালে আছা। আজি তোমালোকৰ মাজলৈ আহিলোঁ এটা শ্বৰ্টকাট অকণমানি ভিডিঅ' লৈ, আৰু একদম মজাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লা, আৰু চাই পিনি তোমালোকে এনজয় কৰা। অ' ককা, এই হিয়া ভাঙি চিঙি থৈ গ'লে কি হ'ব তুমি আকৌ এবাৰ কোৱাচোন? এই হিয়া ভাঙি চিঙি থৈ গুচি গ'লে কি হ'ব আকৌ এবাৰ কোৱাচোন ককা। হিয়া ভাঙি চিঙি থৈ এৰি যদি যোৱা গৈ সুখী হবা কেনেকৈ জানৈ। অ' তাই বাৰু এতিয়াও সুখী হ'বলৈ বাকী আছে নে ককা? অ' তেতিয়াৰ কথা, 90s কথা এইবিলাক। যোৱা বস্তু গ'ল আৰু, হিয়া ভাঙি থৈ গ'ল, গছকি থৈ গ'ল, মোহাৰি থৈ গ'ল আৰু। সিহঁতি বৰ সুখত আছে ককা। তুমি এইটো বয়সত হৰিনাম লোৱা, এনেই কান্দি এই মৰি লাভ নাই। তোমাৰ একজনী বৰ ধুনীয়াকৈ আছে, তুমি হৰিনাম লোৱা। যোৱা তুমি হৰিনাম লোৱা। আয়ৈ মহিমা, মহিমাৰ এক্টিং চোৱা। মৰমৰ কলিজাসকল, তোমালোকে মহিমাৰ এক্টিং চোৱা। মহিমাই বেলেগক বিচাৰিয়ে নাপালে, মণ্ডলৰ পুতেককহে পালে। বেছিকৈ সৰকাব পাৰিব মণ্ডলৰ পুতেকক। মহিমা এক্টিংটো আৰু এবাৰ চাই লোৱাচোন। তো মৰমৰ কলিজাসকল, এইজনী আকৌ মহিমা নহয়, এই হ'ল আমাৰ মহিম ককা। মহিম ককা মানে ছোৱালী হ'বলৈ মন গ'ল। মহিম ককা মানে আমাৰ মহিম ককা হৈ থাকোঁতে মানে মৰম চেনেহবিলাক কমকৈ পাইছে। এতিয়া মানে মহিম ককাৰ পৰা গৈ মহিমা আইতা হ'বলৈ মন গৈছে। আইতা হ'লে আকৌ আজিকালি বেছি মৰম কৰে বুলি ভাবিছে। তুমি কিন্তু মানুহ মাৰি দিবা দেই মহিম ককা। অলপ এই বয়সত হৰিনাম লোৱাচোন, ভগৱান বুলি কোৱাচোন, কৃষ্ণ বুলি কোৱাচোন। এইবিলাকে ফ্ৰক, চুইজাৰ, স্কাৰ্ট, এই মাইকী মোৱা হ'বলৈ কিয় গৈছা মাইকী মোৱা? কোনে কৈছে মাইকী মানুহৰ পেটত কথা নাথাকে বুলি? ইতিহাসত আছে। পুৰণা 100 কথা আজিলৈকে হাজবেণ্ডৰ আগত কৈছো নেকি? আৰু কেতিয়াও নকওঁ, নহ'লে গৰু পিটন দিব। অ' তোমাৰ হাজবেণ্ডক তুমি আজিলৈকে 100 কথা কোৱাই নাই মানে গৰু পিটন দিব বুলি। কিন্তু তোমাৰ এই ভিডিঅ'টো তোমাৰ হাজবেণ্ডৰ লগৰকেইটাই হাজবেণ্ডক পঠিয়াই দিয়াৰ পাছত গৰু পিটন নহয়, তুমি ৰেডি হৈ থাকা, পিঠিত তেল লগাই থাকা, ঘোঁৰা পিটন খাবলৈ, ঘোঁৰা পিটন। কোনে কৈছে মাইকী মানুহৰ পেটত কথা নাথাকে বুলি? ইতিহাসত আছে। পুৰণা 100 কথা আজিলৈকে হাজবেণ্ডৰ আগত কৈছো নেকি? আৰু কেতিয়াও নকওঁ, নহ'লে গৰু পিটন দিব। আৰে নিজেই জানিব লাগে, মই হাজবেণ্ডক আজিলৈকে 100 কথা কোৱাই নাই। ক'ত কিমান এক্সেচিভ। মই এই ভিডিঅ'টো বনাই দিলে মোৰ হাজবেণ্ডৰ লগৰকেইটাই বাৰু 6টান লগৰকেইটাই হাজবেণ্ডক নিদিব নাই ভিডিঅ'টো, আৰু চাই পিনি মোক কি অৱস্থা কৰিব। তুমি নিজেই কৈছা যদি মই কওঁ গৰু পিটন দিব বুলি। এতিয়া তেন্তে ঘোঁৰা পিটন খাবলৈ সাজু হোৱা তুমি। তো মৰমৰ কলিজাসকল, মানুহে ইমান ভাল পায় অন্তৰ চন্তৰ কলিজা চলিজা চব দি দিয়াৰ পাছত ধোকাটো বাৰু কিয় দি দিয়ে ছোৱালীবিলাকে? কাক ধোকা দিলে তোমালোকে চাবলৈ বিচাৰিছা নেকি? চাই লোৱা। অ' ককা, এই বাদ দিয়ক আৰু, ভাল নালাগিবলৈ বাদ দিয়ক আৰু। তাই আপোনাক চাই নেহাহেও নেমাতেও। কাৰণটো হৈ গ'ল আপুনি এতিয়া বুঢ়া হৈ গ'ল। আপুনি হৰিনাম ল'ব হ'ল, হৰিনাম। নামঘৰত দবা কোবাব হ'ল। আপোনাৰ এতিয়া সেইবিলাক চিন্তা কৰি ভাল লাগে কৰি থাকিবলৈ সময় নাই। যাওক অকণমান হৰিনাম চৰিনাম লওক, নাতি নতুকনৰ লগত খেলক। যদি বেলেগ বিয়া পাতিলে, যদি এতিয়ালৈকে বৰলা হৈ আছে সেইবিলাক আশা বাদ দিয়ক, আপুনি বুঢ়া হ'ল।
তো মৰমৰ কলিজাসকল আজিৰ ভিডিঅ'খিনি ইমানখিনি আছিলে। এটা সৰু মৰু শ্বৰ্টকাটকৈ ভিডিঅ' তোমালোকৰ মাজলৈ আনিলোঁ, আগবঢ়াই দিলোঁ। কেনেকুৱা পালা কমেণ্টটো কৰি জনাই দিবা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে নিজৰ লগৰবিলাকক চাট মাৰি দিবা। কাৰণটো হৈ গ'ল অকলে চাইনো কিয় মজা চাট ল'ব লাগে নে কি কোৱা মৰমৰ কলিজাসকল। আজিলৈ এৰিলোঁ, বাই বাই, লাভ ইউ অল, জয় আই অসম।